আজি দুই এষাৰ মাক দেউতাকৰ কাৰণে লিখিছিলোঁ, আগবঢ়াইছোঁ আপোনালোকলৈ। মাক দেউতাকৰ নিচিনা কোনো নাই আৰু আপোন বুলিবলৈ এই জগতত নাই। মাক দেউতাকে কৰা মৰম কাৰো লগত তুলনা নহয়। সৰুৰ পৰা ডাঙৰ কৰে, তাতে কোনো স্বাৰ্থ নাথাকে। যিমান ডাঙৰ হ'লেও মাক দেউতাকৰ আগত সৰু থাকে। যিমান অত্যাচাৰ কৰিলেও মাক দেউতাকে সহ্য কৰে। মাক দেউতাকৰ নিচিনা সন্তানৰ উজ্জ্বল ভৱিষ্যত আৰু কোনো কামনা নকৰে। সন্তানক কেনেকৈ ভাল মানুহ বনাব পাৰোঁ তাকে সদায় চিন্তা কৰে। সেই সন্তানে ডাঙৰ হৈ মাক দেউতাকক বৃদ্ধাশ্ৰমত ৰাখে। সেই মাক দেউতাকৰ নিচিনা দুৰ্ভগীয়া নাই, যাৰ সন্তান থাকোঁতে বৃদ্ধাশ্ৰমত থাকিব লাগে। সেই সন্তানৰ যে বুঢ়া বয়সত এনেকুৱা দিন আহিব পাৰে কেতিয়াও নাভাবে।